Hello everyone, welcome back to another vlog. Azir video to dhammakedar hobole goi ase karon mur ekidinor pora bahut beshi masala mutton curry khabole mon goi asil hebabe husband e aji loi ahile mutton to ghorote teo banabo aru teo bor dhunia asolate banai mutton curry to mutton curry banabole teo hokolubur ready kori loise eya mithatel dhali loise olop mithatel beshi ke dise karon sagoli mangkhot olop beshi koi mithatel lage aru eya kati rokha piaz di dise piaz khini dhunia koi mihi mihi koi কাটি লৈছো আৰু তাৰ পাছত দিম মই দুটা তেজপাত আৰু অলপমান জিৰা আৰু দালচেনি আৰু দুটা মই ইলাচিও লৈছো গোন্ধৰ কাৰণে ধুনীয়া ফ্লেভাৰ আহে তাৰ পৰা আৰু এইখিনি ভালদৰে ভাজি লম আৰু দুটা শুকান ৰঙা জলকীয়া দিছো মই অলপ জ্বলা খাই ভাল পাওঁ হেবাবে তেওঁ অলপ জ্বলা দিছে স্পাইসি আসলতে হলে ভাল লাগে মাংস সেইকাৰণে তেওঁ বৰ ধুনীয়াকৈ বনাইছে আৰু হাজবেণ্ডে বনোৱা খাই কোনে কোনে ভাল পায় জনাবচোন কমেন্টত মই কিন্তু তেখেতে বনালে বৰ বেছি ভাল পাওঁ খাই কাৰণ বৰ ধুনীয়াকৈ বনাই তেওঁ ৰেচিপিবোৰ আৰু এয়া মাংসখিনি ধুনীয়াকৈ ভাজি লৈছে তেওঁ পিয়াজখিনিৰ লগত তেতিয়াহে ধুনীয়াকৈ ফ্লেভাৰটো আহিব আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি অলপ সময় ফ্ৰাই কৰি ল'ব তেওঁ আৰু এয়া অলপমান কাশ্মীৰী মিৰ্চো দিছে দেই মই যি দিছো আসলতে সকলোবোৰ দেখুৱাই দিছো আৰু মই একো লোকধাক কৰা নাই আপোনালোকৰ আগত এয়া তেওঁ ধুনীয়াকৈ এইখিনিতে মিক্স কৰি ল'ব ধুনীয়াকৈ আপোনালোকে কোনে কোনে ছাগলী মাংস খাই ভাল পায় জনাবচোন কমেন্টত আৰু মোৰ ভিডিঅ'বোৰ যদি আপোনালোকে চাই ভাল পায় তেতিয়াহলে লাইক শেয়াৰ কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰিব তেতিয়া আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰৰ নটিফিকেশন আপোনালোকে পাই থাকিব আৰু যদি চেনেলটো নতুনকৈ আপুনি ভিজিট কৰিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি থব দেই এইখিনি এনেদৰে এতিয়া ফ্ৰাই কৰি লৈছো আৰু অলপমান মই গৰম পানী কৰি থৈছিলো ধুনীয়াকৈ এতিয়া গৰম পানীখিনি ইয়াতে দি দিব লাগিব তেতিয়া তাৰ গুটেই ফ্লেভাৰটো ওলাব মানুহৰ আসলতে পছন্দ অপছন্দ সকলোবোৰৰ বেলেগ বেলেগ হয় কিন্তু মই মোৰ হাজবেণ্ডে যেনেকৈ বনাই দিলেও খাই ভাল পাওঁ তেখেতৰ হাতৰ সোৱাদেই বেলেগ এতিয়া কুকাৰৰ ঢাকনখন মাৰি দিম অলপ সময় আৰু এয়া ধুনীয়াকৈ মাংসখিনিৰ পৰা আসলতে ফ্লেভাৰবোৰ ওলাই গৈছে চাওকচোন ইমান ধুনীয়া কালাৰ আহিছে নহয় মোৰ কিন্তু গোন্ধতে খাওঁ খাওঁ লাগি গৈছে দেই এয়া মই গৰম পানী কৰি ৰাখিছিলোঁ যে সেয়া গৰম পানী মিক্স কৰি দিছে ইয়াত আৰু অলপ দি দিম আৰু কেইটামান ইয়াত চিটি মৰাই দিম মই আসলতে তেওঁ ক'লোঁ যে 5টামান চিটি মৰাই দিবলৈ তেওঁ ধুনীয়াকৈ 5টামান চিটি মৰাই দিছে আৰু কোনে কেনেকৈ খাই ভাল পায় আসলতে তেনেকৈ সেইটো ষ্টাইলত থ'ব পাৰে আপোনালোকে অলপ যদি মই অলপ কোমলকৈ খাই ভাল পাওঁ সেইকাৰণে অলপ বেছিকৈ চিটি মৰাইছোঁ 5-6টামান চিটি মৰাই দিছোঁ আৰু তেতিয়া আসলতে ধুনীয়াকৈ এটা মানে মটনৰ চুপটো ওলাই যায় বৰ ভাল লাগে আৰু এয়া মোৰ মটন মছলা কাৰী ৰেডি